So well friends, for the first time, প্ৰথম বাৰৰ কাৰণে Redmi launch কৰিব গৈ আছে কালি আগষ্ট 3 সিহঁতৰ ফাৰ্ষ্ট এভাৰ ল্যাপটপ Redmi ল্যাপটপ যোনটো নাম হ'ব পাৰে Redmi Book 15 বুলি মানে কোৱা হৈ আছে না স্পেক্স কিছুমান স্পেক্স লিখ হৈ গৈছে সো আজি ভিডিওত আমি পুৰা ফুলি ডিটেইলছত ডিসকাস কৰিম যে কি আমি প্ৰসেসৰ পাব পাৰো কেনেকুৱা ধৰণৰ ষ্টৰেজ পাব পাৰো বা কেনেকুৱা ধৰণৰ প্ৰসেসৰ পাব পাৰো আমি Redmi Book 15 সো ভিডিওটো একদম লাষ্টলৈকে চাব তেতিয়া বুজি পাব আৰু যদি আপুনি এটা Redmi ফ্যান Xiaomi যদি আপুনি ফ্যান সো ভিডিওটো ডেফিনেটলি আপুনি চাব লাগে তেতিয়া বুজি পাব আৰু যদি আপুনি এটা ল্যাপটপ লোৱাৰ ইচ্ছা কৰি আছে তে ভিডিওটো পুৰা সম্পূৰ্ণ চাব সো প্ৰাইচৰ ওপৰত ডিসকাস কৰিম যে প্ৰাইচ কিমানৰ ভিডিওত আহিব পাৰে সো ভিডিওটো একদম এন্ডলৈকে চাব সো আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লও আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব সো ভিডিওটো ষ্টাৰ্ট কৰো সো फ्रेंड्स ফাৰ্স্ট আমি ফিচাৰ্স খিনি ডিসকাস কৰি লও যে আমি কি ধৰণৰ ফিচাৰ্স পাম মানে ফিচাৰ্স ক'ব গলে যেনেকৈ প্ৰসেসৰ কি পাব পাৰো বা ষ্টৰেজ কি ধৰণৰ পাব পাৰো ষ্টৰেজ কিমান দিব বা RAM কেনেকুৱা ধৰণৰ দিব পাৰো সো ফিচাৰ্স মানে প্ৰসেসৰ যোনটো পাম আমি প্ৰসেসৰ দুই ধৰণৰ দিব বুলি কোৱা গৈ আছে সো 11th Gen Intel Core i3 আৰু i5 ৰ প্ৰসেসৰ পাব বুলি কৈ আছে বুজিলে দুটা ধৰণৰ প্ৰসেসৰ পাব 11 Intel Core i3 আৰু i5 ৰ প্ৰসেসৰ পাব সেকেন্ড ষ্টৰেজ আপুনি ষ্টৰেজৰ দুটা ভেৰিয়েন্ট পাব এটা হল 512 GB অফ ষ্টৰেজ আৰু এটা হ'ব 256 GB অফ ষ্টৰেজ দুটা ধৰণৰ পাব এটা 512 আৰু এটা 256 ৰ তাৰপিছত RAM 8 GB অফ RAM পাব বুলি কোৱা গৈ আছে আৰু এটা বস্তু সাপোৰ্ট আছে যোনটো হল HD webcam সাপোৰ্ট পাব ইনবিল্ট আকৌ আপুনি এক্সট্ৰা কি ইনষ্টল কৰিব নালাগে ইনবিল্ট পাব আপুনি Redmi Book 15 ত কিন্তু যেনেকুৱা Xiaomi ৰিলিজ কৰিছিলে চাইনাত Mi নোটবুক সিৰিজ যোনটো ল্যাপটপ ৰেডি কৰিছিলে তাতে কিন্তু ইনবিল্ট webcam সাপোৰ্ট নাছিলে বুজিলে কিন্তু Redmi Book 15 ত ইনবিল্ট webcam সাপোৰ্ট পাব যোনটো এটা বেষ্ট ফিচাৰ হ'ব বুজিলে আৰু তাৰপিছত ফুল HD প্লাস ডিসপ্লে পাব আৰু মানে 15.6 ইঞ্চ ফুল HD প্লাস ডিসপ্লে পাব বুজিলে এতিয়া আমি অপাৰেটিং সিস্টেমৰ কথা পাতিম যে ল্যাপটপটো মানে নোটবুক 15 টো কি অপাৰেটিং সিস্টেমৰ ডান হ'ব সো এটো আপুনি ইনবিল্ট উইন্ডোজ 10 ৰ লগত পাব কিন্তু উইন্ডোজ 11 আপনি উইন্ডোজ 11 এতিয়া চাগে হেৰি হৈ আছে মানে টেস্টিং ষ্টাৰ্ট হৈছে সো যেতিয়া এভেইলেবল হৈ যাব পুৰা তেতিয়া আপুনি সাপোৰ্ট পাব উইন্ডোজ 11 ৰ সাপোৰ্ট আছে কিন্তু ইনবিল্ট উইন্ডোজ 10 পাব फ्रेंड्स আমি এতিয়া পোৰ্টছৰ কথা পাতিলো যে কেইটা ধৰণৰ পোৰ্টছ পাম মানে কেইটা আমি পোৰ্টছ পাম তো টোটাল 5টা পোৰ্ট পাম বুলি কোৱা গৈছে সো এটা পাব আপুনি USB Type C 3.1 ৰ এটা পোৰ্ট পাব তাৰপিছত USB Type A এটা পোৰ্ট পাব তাৰপিছত USB 2.0 এটা পোৰ্ট পাব তাৰপিছত HDMI এটা পোৰ্ট পাব আৰু এটা লাষ্ট 3.5 mm অডিও জেকৰ এটা পোৰ্ট এতিয়া আমি फ्रेंड्स কানেক্টিভিটিৰ কথা পাতিলো যে Redmi Book 15 ৰ আমি কি ধৰণৰ কানেক্টিভিটি পাম সো কানেক্টিভিটিও বেটাৰ দিয়া হৈছে তো কানেক্টিভিটি আপুনি হ'ব ডুৱেল বেন্ড Wi-Fi সাপোৰ্ট পাব বুজিলে আৰু ব্লুটুথ ভাৰ্সন 5.0 পাব যোনটো বেটাৰ फ्रेंड्स কিন্তু ব্যাটাৰীৰ কথা মেনশন কৰা নাই এতিয়ালৈ মানে আউট কৰা নাই যে ব্যাটাৰী কিমান mAh ৰ ব্যাটাৰী দিব হেতু কোৱা নাই কিন্তু কিমান ওয়াট চাৰ্জিং সাপোৰ্ট কৰিব হেতু লেখা আছে 65 ওয়াট ব্যাটাৰী চাৰ্জিং আপুনি সাপোৰ্ট পাব পাৰে বুজিলে হেতু খালি মেনশন কৰা আছে লাষ্ট আমি এতিয়া প্ৰাইচৰ কথাটো ডিসকাস কৰিলো যে আমি কিমান আন্ডাৰত এটো পাব পাৰো কাৰণ চাক এটা কথা হলো Redmi ফোনস যোনবোৰ হেতু একদম এফোৰ্ডেবল প্ৰাইচত আমি পাও মানে কম দামত পাও আৰু আমি মানে ফিচাৰ্স পাও প্ৰসেসৰ ভাল পাও এভৰিথিং আমি এটা এফোৰ্ডেবল ৰেঞ্জত আমি পাও বুজিলে যোনটো সো মানুহৰ এটা বেটাৰ হয় সো কোম্পানীয়ে কৈছে Xiaomi কৈছে যে ঠিক যেনেকে ফোনসবোৰ আমি এফোৰ্ডেবল প্ৰাইচত দিয়ে হতে যেনেকে দিয়া আমা ইন্ডিয়া ঠিক এনেদৰে Redmi Book 15 এটা এফোৰ্ডেবল প্ৰাইচত দিব বুজিলে সো কিন্তু যোনটো কোৱা হৈছে প্ৰাইচ দিয়াৰ হেতু হৈছে আন্ডাৰ 50000 ৰ ভিতৰত আপুনি Redmi Notebook 15 টো পাব বুজিলে এটো কোৱাৰ ক্ষেত্ৰত মানে হ'ব পাৰে সো কালি আমি গম পাই যাম সো ভিডিওটো এখিনি আছিল মানে Redmi Book 15 ৰ ওপৰত কি মানে ডিসকাস কৰিলো যে কলো আপোনাৰ লগত যে কি আপুনি পাব পাৰে এই হয়তো অলপ বেছিও পাব পাৰে কিন্তু এখিনি মই যিখিনি গম পাইছিলো এখিনি আপোনাৰ লগত কলো সো আপুনি যদি এটা ওয়েট কৰি আছে এটা যদি আপুনি ল্যাপটপ লোৱাৰ কাৰণে 50000 আন্ডাৰ ভিতৰত আৰু যদি আপুনি এটা Redmi ফ্যান সো আপুনি লব পাৰে ওয়েট কৰিব পাৰে এটো আহি যাব আৰু বেছি দিন নাই কালিটো লঞ্চ হ'ব ইন্ডিয়াত সো ভিডিওটো এখিনি আছিল যদি ভাল লাগিছে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই মোৰ ইউটিউব চেনেলত আপুনি পাব সো फ्रेंड्स লগ পাম এটা নেক্সট ভিডিও তেতিয়ালে বাই বাই